হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰংগীয়া টিউবাৰ্ছ আৰু আজি এটা আমি সৰু ব্লগৰ সৈতে গৈ আছোঁ ভিডিঅ'টো চাই থাকক আৰু লগতে মোৰ লগত আছে মুস্তাক ভাই আৰু মুস্তাক ভাইৰ এটা ইউটিউব চেনেল আছে নতুনকৈ এইটো মুস্তাক ভাই অফিচিয়েল তো সকলোৱে শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাক অলপমান মৰম কৰি দিয়ক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বিশাল মাৰ্কেট পাৰ হৈ গ'লোঁ এতিয়া আমি তালৈকে গৈ আছোঁ। বিশাল মাৰ্কেটটো পাৰ হৈ গ'লোঁ আমি মানে আহি আছোঁ যে ৰঙীয়া ভূটান বাছ ষ্টেণ্ডৰ ফালৰ পৰাই ভূটানৰ ফালে। চ' আমি তিনিআলি পাম আৰু এতিয়া তিনিআলি পোৱা নাই পাম এতিয়া ৰেলগেট পৰিছে তো অলপ সময় ৰখিব লাগিব। যদি ভিডিঅ'টো চাই আছে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু অলপমান আনলৈ শ্বেয়াৰ এতিয়া পৰিছে ৰেলগেটখন তো অলপ সময় ৰখিব লাগিল। আমি বৰ্তমান আহি পালোঁ পুডুমপুখুৰীৰ ভিতৰত। চাওক ভিউটো মুস্তাকৰো এটা ইউটিউব চেনেল আছে, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। তেওঁ পুডুমপুখুৰীৰে ভিডিঅ'টো বনাইছে আৰু ময়ো বনাইছোঁ। কাৰটো কিমান ভাল হৈছে কমেণ্ট কৰি জনাব, কমেণ্ট কৰিব। চ' এতিয়া আমি যাম সেইটো ঘৰত কেনেকুৱা কি আছে আপোনালোকক দেখুৱাম, তাৰপাছত গোটেইখিনি দেখুৱাম। ত' প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব বানে আছে। এইটো এটা চেল্ফি পইণ্ট হয়, ইয়াতে ধুনীয়াকৈ চেল্ফি তুলিব পাৰি। ইয়াতে এনেকুৱা ৰঙীয়া মিউনিচিপাল বৰ্ড বুলি এনেকৈ চেল্ফি পইণ্ট বুলি লিখা আছে আৰু ইয়াতে অকল পদুম ফুলেই আছে। চ' সেইকাৰণে নামটো হৈছে পুডুমপুখুৰী আৰু সেইটো হৈছে আই লাভ ৰংগীয়া। চ' আমি ইয়াতে কেইখনমান চেল্ফি লৈ লওঁ, তাৰপাছত নেক্সট আকৌ লগ পাই আছোঁ। ধন্যবাদ। চ' সেইখন হৈছে গেটখনৰ পৰা আমি খোলাই আহি মানে কেইটামান ফটোশ্বুট কৰিলোঁ। ফটো কৰি কেনে ইয়াতে আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে অলপ খেলনা বস্তু। এতিয়া আমাৰ মুস্তাক ভাই খেলিব। মুস্তাক ভাই ভাঙি গ'লে কিন্তু ভাই মোৰ কিন্তু দুখ নাই দেই। আমি দেখুৱাম আপোনালোকক নাইট ভিউ। চ' নাইট ভিউটো চাওক।
গাইজ ভিডিঅ'টো কেনে পালে চাই এটা কমেণ্ট কৰক আৰু লগতে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু প্লিজ 1000 হ'ব যাই আছে অলপমান শ্বেয়াৰ কৰক তো এইখিনিয়ে আৰু আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছে আৰু যিমান পাৰোঁ কষ্ট কৰি যাম তো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰক আৰু অলপমান শ্বেয়াৰ কৰি দিয়ক ধন্যবাদ